তিনিচুকীয়াত আচলতে মিয়াই আগ্ৰাসন কৰিছে বুলি যে কৈছে, তিনিচুকীয়াত কোনে আগ্ৰাসন কৰিছে জানেনে? তিনিচুকীয়াত বিহাৰী কথাটো মই কৈছোৱেই, বিহাৰী, মাৰোৱাৰী, আপোনাৰ পাঞ্জাবী, তেওঁলোকৰ সমান্তৰালভাৱে আৰু এগৰাকী মানুহ ওলাইছে, সেইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ আজি তিনিচুকীয়া চহৰখন দখল কৰিছে। চহৰখনৰ কাষত লাগি থকা যিবিলাক মাটি, সেই মাটি কব্জা কৰিছে মুখ্যমন্ত্ৰীয়ে। মোৰ ইয়াত ফটো আছে। আজি তিনিচুকীয়াত শুকান পুখুৰীত যিটো চাহ বাগিচা, অসমৰ চাগে আটাইতকৈ ডাঙৰ চাহ বাগিচা, সেই চাহ বাগিচাটো কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তিনিচুকীয়া টাউনৰ লগত যিটো লাগি আছে, আজি তাত চানমাৰী চাহ বাগিচা বুলি এটা চাহ বাগিচা আছে, সেই চাহ বাগিচা কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগ্ৰাসন কোনে চলাইছে তিনিচুকীয়াত? মুখ্যমন্ত্ৰীয়ে চলাই আছে। আজি আপোনালোকে চাব, তিনিচুকীয়াত মই এই দুটা চাহ বাগিচাৰ কথা কৈছো, একদম চহৰৰ গাতে লাগি থকা। আৰু আপোনাৰ সেই চাহ বাগিচাৰ কাষে দিয়ে হাইৱেটো লৈ গৈছে, ফৰলেনযুক্ত যিটো হাইৱে, আৰু তেওঁ তাৰ ক্ষতিপূৰণো আপোনাৰ কোটি কোটি টকাত সৰকাইছে। কেনেকুৱা মানুহ সেইজন? সেই কথা বৰ্তাবোৰ লুকুৱাবৰ কাৰণে আজি অচিনাকি কনচেপ্ট তেওঁ মানুহৰ মাজত আনিছে। তেওঁৰ সম্পত্তিৰ পাহাৰবিলাক যাতে মানুহে পাহৰি যায়, তেওঁ সম্পত্তি যেনেকে গোটাইছে মুখ্যমন্ত্ৰী হোৱাৰ সুবাদত, সেই কথা বতৰাবিলাক যে চৰ্চালৈ যাতে নাহে, তাৰ কাৰণে তেওঁ অচিনাকি কনচেপ্ট আনিছে। তাৰ কাৰণে তেওঁ আজি আজান পীৰ নাছিলে বুলি ক'বলৈ আহিছে, বাঘ হাজৰিকা নাছিলে বুলি ক'বলৈ আহিছে। তেওঁৰ সম্পত্তিৰ তালিকা বহুত দীঘলীয়া, কেৱল তিনিচুকীয়াত নহয়। আজি আপোনাৰ কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচা, আজি আপোনাৰ বাণী গ্ৰীণ ৰিজৰ্ট, কাজিৰঙাত 5 ষ্টাৰ যিটো আপোনাৰ হোটেল, সেইবিলাক কাৰ প্ৰপাৰ্টি? আজি যদি আপুনি চাই কাজিৰঙাৰ পৰা আৰু অলপ আগলৈ আহক, তেতিয়া নগাঁও দাৰিগজিত 106 বিঘা মাটি কাৰ? এইবিলাক কৃষকৰ মাটি তেওঁ কেনেকে আচলতে ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ পৰিৱৰ্তন কৰিছে, সেই কথা বতৰাবিলাক আমি নজনা নহয়। আৰু আপোনালোকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ কাৰণে যিটো মাটি তেওঁ ল'লে আমিনগাঁৱত, 29 বিঘা মাটি চৰকাৰী মাটি আছিলে নে নাই, সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে অচিনাকি বুলি যিটো কনচেপ্ট তেওঁ আনিছে, সেইটো কিন্তু আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো।